নমস্কাৰ বন্ধুসকল, মোৰ এই নতুন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 1 বহাগ, আজি আছে মৰিগাঁৱত গান্ধী ফিল্ডত মুকলি বিহু চাবলৈ যাম। বিহু বুলি অলপ নিজেও সাজি কাচি ল'লোঁ। আবেলি 4 বাজিছে, আমাৰ ওলাই কৰি ৰেডি হৈ গ'ল আৰু কাষতে গান্ধী ভৱনত বাণিজ্য মেলাও হৈ আছে, দেখুৱাম। এয়া বৌ হয়, তেন্তে বৌলক দেখুৱাই যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গান্ধী ফিল্ড পাই গ'লোহি। বিহুথলী আৰম্ভ হোৱা অলপ টাইম হ'ল, আমাৰ অহাহে লেট হ'ল। একো নাই, সন্ধিয়ালৈকে হৈ থাকিব যিহেতু। আৰু আহি পালোহি, এইয়া দেখাই আছোঁ। মৰিগাঁও ছাত্ৰ সন্থা কমিটিয়ে এই বিহু অনুষ্ঠান মুকলি বিহু প্ৰতি বছৰে পাতিছে। এই বছৰো তেনেদৰেই পাতিছে আৰু বিশিষ্ট অতিথি বহুত কেইগৰাকী আছে। তাৰ মাজতে মাধুৰিমা চৌধুৰী বাইদেউকো দেখিলোঁ, ভাল লাগিল। আৰু এতিয়া বিহু পৰিৱেশন কৰিব, তেন্তে ব'লক চাই গৈ থাকক ভিডিঅ'টো শেষলৈ। ধন্যবাদ জ্ঞাপন করি।
আইচক্ৰীম খাই লওঁ আৰু গৈ আছোঁ এতিয়া পোনে পোনে বাণিজ্য মেলালৈ। কাষতে থকা গান্ধী ভৱনত হৈ আছে নেশ্যনেল ট্ৰেড ফেয়াৰ। তাতে দেখাই গৈ আছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে শেষলৈকে চাই গৈ থাকক। এই অতি কম সময়তে সब्जी কটাৰ প্ৰসেস খজুলি निकालना है। जैसे कमाल गेस्ट आया है, आपको थिक चीज निकालना है। पोटैटो का डिजाइन वाला चीज निकालना है, तो आप इसमें से डिजाइन वाला चीज निकालो। ऐसे डिजाइन वाला चीज निकालो। इसमें पूरा कंप्लीट सेट आएगा मैडम। ये आधा लहसुन को पेस्ट बनाने के लिए, अदरक हो गया, लहसुन हो गया, पेस्ट बनाने के लिए। ये पूरा कंप्लीट सेट आएगा मैडम। ये 200 रुपये का आएगा, 200। और ये सिंगल में आएगा मैडम 150 का है। इसमें ऐसे आपको मिर्चा वगैरह आप काटते हो, हाथ से काटते हो, हाथ में लगता है, जलन होता है। इसमें करोगे हाथ सेफ रहेगा। इसी में आपको ऐसे भिंडी का सीजन है, भाजी के लिए कटिंग करना है, एक बार में 4 टुकड़ा करके भाजी के लिए कटिंग कर सकते हो। आपको मैडम जी इसमें ऐसे छिलका निकालना है ना, तो ऐसे छिलका निकालोगे। ऐसे कोई भी चीज़ का ऐसे छिलका निकालोगे। सलाद के लिए स्लाइस करना है आपको, 4 पीस करके आप सलाद के लिए स्लाइस करोगे, 4 टुकड़ा। इसी में आपको ऐसे आलू को फ्राई के लिए कटिंग करना ল'ব পাৰে দেই আপোনালোকে। এইটো অলপ ইজি হয় সब्जी কটা, মানে কম সময়তে অলপ ডিজাইন কৰি কৰি কাটে। বস্তুটো দামো বেছি নহয়। বহুত কম দামত এই মেলাত আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰ আৰু বিভিন্ন মানে ৰেগুলাৰ আউটফিট, ফৰ্মেল ড্ৰেছৰ পৰা বিভিন্ন ধৰণৰ কাপোৰ যিকোনো বস্তু ক্ৰয় কৰিব পাৰিব। বহুত কম দামত পোৱা যায়। আপোনালোকেও এই বাণিজ্য মেলালৈ আহিব। ইয়াত একদম অসমীয়া সাজপাৰ বোৱা সেট, গামোচালৈকে আপোনালোকে ক্ৰয় কৰিব পাৰিব। ইয়াত খুব ধুনীয়া ধুনীয়া আছে। কুচন পিলো, ভাল লাগে দেই এই পিলোটো। মেজিক ইয়াত কিন্তু বহুত কম দামত একদম মৰম লগা কিউট কিউট বেগ পোৱা যায়। ময়ো দুটামান ল'লোঁ দেই। এতিয়া চাই কৰি হৈ গ'ল আৰু যাওঁগৈ আৰু ঘৰলৈ। বিহু চাই আহিলোঁ, এতিয়া 7টা বাজিছে। ভিডিঅ'টো গ'লোঁ ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লগতে কাষতে থকা বেলটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাই যায়। যি কি নহওক কৰোণাৰ কাৰণে যোৱা বছৰ বিহুটি উকা উকা হৈ ৰ'ল। এই বছৰ বিহুটি যেনেকৈ নহওক সৰু সুৰাকৈ হ'লে সকলোৱে উদযাপন কৰি পৰম্পৰাটো ধৰি ৰাখিলে ভাল লাগিল। তেন্তে লৈ বাই বাই।